হাই গাইজ, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজৰ ফৰ্ম ফিল আপ কেতিয়া ষ্টাৰ্ট হ'ব, লগতে ফৰ্ম ফিল আপ কৰোঁতে কি কি ডকুমেণ্টছ লাগিব সেই সকলোবোৰ এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজৰ পৰা এখন নটিচ প্ৰকাশ কৰা হৈছে আৰু ইয়াত লিখাই আছে এপ্লিকেশ্যন প্ৰচেছ ফৰ B.Ed এডমিশ্যন। দ্য এডমিশ্যন প্ৰচেছ অফ ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ will be conducted online mode only and activated within 2 hours of the declaration of final merit list by Guwahati University. Guwahati University যেতিয়া ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব তাৰ 2 ঘণ্টা পিছতে আপোনালোকে অনলাইন মোৰ কৰিব পাৰিব। আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰিব 5 আগষ্টৰ দিনা, আৰু 5 আগষ্টৰ দিনা ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছত তাৰ পিছদিনাৰ পৰা অৰ্থাৎ 6 আগষ্টৰ পৰা আপোনালোকে ফৰ্ম ফিল আপবোৰ কৰিব পাৰিব। আৰু ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজত ফৰ্ম ফিল আপৰ সময়ত কি কি ডকুমেণ্টছ লাগিব ইয়াত দিয়া আছে। ইয়াত ফাৰ্ষ্টতে দিয়া আছে অনলাইন জেনেৰেটেড এপ্লিকেশ্যন ফৰ্ম ফ্ৰম কলেজ পৰ্টেল। এইখন ফৰ্ম আপোনালোকে ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজৰ পৰ্টেলত পাই যাব, সেইখন ফিল আপ কৰিব লাগিব। 2 নম্বৰত দিয়া আছে পে'মেণ্ট ৰিচিপ্ট, এইখনো পাই যাব কলেজ পৰ্টেলত। তাৰপিছত দিয়া আছে HSLC এডমিট কাৰ্ড, আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন লাগিব। আৰু ইয়াৰ পিছত লাগিব মেট্ৰিকৰ মাৰ্কশ্বিটখন লাগিব। তাৰপিছত লাগিব আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট, HSৰ এডমিট, HSৰ মাৰ্কশ্বিট, HSৰ চাৰ্টিফিকেট। পিছত লাগিব বেচেলাৰ্ছ ডিগ্ৰীৰ ফাইনেল ইয়াৰৰ এডমিট কাৰ্ডখন লাগিব। তাৰপিছত বেচেলাৰ ডিগ্ৰীৰ মাৰ্কশ্বিটখন লাগিব, চাৰ্টিফিকেট লাগিব। আৰু যদি আপোনালোকে মাষ্টাৰ কৰিছে মাষ্টাৰ্ছৰ ফাইনেল ইয়াৰৰ এডমিট কাৰ্ডখন লাগিব। আৰু তাৰপিছত লাগিব মাষ্টাৰ ডিগ্ৰীৰ মাৰ্কশ্বিট লাগিব আৰু চাৰ্টিফিকেট লাগিব। আৰু যদি আপোনালোকে SC ST বা OBC কাষ্টৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু OBC সকলৰ বাবে NCL লাগিব। আৰু যদি আপোনালোকে EWS কোটাত এপ্লাই কৰিছে তেতিয়াহ'লে EWS চাৰ্টিফিকেটখন লাগিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। তাৰপিছত মাইগ্ৰেশ্যন চাৰ্টিফিকেট, যদি আপোনালোকৰ গেপ আছে তেতিয়াহ'লে গেপ চাৰ্টিফিকেট লাগিব, দিয়া আছে। আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বেংক পাছবুক লাগিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেন্সৰ এডমিট কাৰ্ডখন লাগিব। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ B.Ed এণ্ট্ৰেন্সৰ যিখন মেৰিট লিষ্ট প্ৰকাশ পাইছিল তাত আপোনাৰ ৰেংক যিমান নম্বৰ আছে সেইখন আপোনালোকে সেইটো পেজ লাগিব। তাৰপিছত 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব।